Duarbogori number to constituency Kaparlo, Dalamara Cultural Complex along Pini MLA Numor Mumin Bangpen, Jokanat Committee Hall Kam Skillstone Kangbupon, Lapen Bangso May along. Duarbogori number to constituency VDC Chairman Sarkorong Parlapen Dalamara Town Chairman, Mongor Singh Terang Lapen Mandor Committee Chairman Sunaram Singh Chitongdon. Dr. Numor Mumin Hombo Deputy Speaker Matibokajan MLA Hinpen, Duarbogori number to constituency Angkang Ongdung, Sicham Piponlo. Lapen chuki lapen borpung tarapung anatuarta kiklem chengponpo lapen dolamara atuar sidame lukhiman asrama tuarta klem pon bomlo lapen tuwa repairing sidame klem pon chengpon bomlo lapen non low charlie demand sidame klem pon bomlo pusi pinirat athengno MLA numor mumin klardak pen thanpon tangte phrangke thengno klardak pen ke thanalam arjupon sina News Text Report TK News abo joa jay aji dolamara karone khub bhagyor din ar khub anondor din বৃষ্টি যেতিয়া স্যাংশন হ'ব তেতিয়া হ'ব তোমালোকৰ প্ৰব্লেম ক'ত হৈছে যিবিলাক ৰাস্তা স্যাংশন হৈছে নামবিলাক নকয় সিহঁতে হয় না নহয় এটা কেলে বৰপং তাৰাপঙৰ কথা কেলে নকয় আগতেতো পেচেণ্টক কিবা বাহত লৈ যায় খুব নিউজ বনায় এতিয়াতো স্যাংশন দিছোঁ টেণ্ডাৰ হৈ গ'ল যোৱাকালি লাষ্ট ডেট আছিলে চকিউলাৰ পৰা তাৰাপঙলৈ 50 কিলোমিটাৰ 194 crore নৰ্থ ইষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট স্কিম ডনাৰ মিনিষ্ট্ৰীৰ পৰা আমি ৰাস্তাটো চেংচন কৰিছোঁ এইটো মাহৰ পৰা আমি কাম আৰম্ভ কৰিম এই দুই একদিনতে ৱৰ্ক অৰ্ডাৰটো দিব আৰু কাম আৰম্ভ হ'ব এই ডাঙৰ কথা এইটো এচিভমেণ্ট কাৰ্বি আংলঙৰ কাৰণে আমাৰ সপোন আছিলে যে বৰপং তাৰাপঙত আমি ৰাস্তা বনাম আৰু ৰাস্তা চেংচন হৈ গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ ডনাৰ মিনিষ্ট্ৰীক আমি ধন্যবাদ দিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে এই দুৰ্গম এলেকাত আমাক ৰাস্তা দিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই নিমন্ত্ৰণ কৰিছিলোঁ যে এইটো ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিবলৈ কিন্তু তেখেতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM তুলিৰাম ৰংহাং ডাঙৰীয়াৰ লগত একেলগে মিলি পেলাই ফাউণ্ডেশ্যন ষ্ট'নটো কৰিব ক'লে বিকজ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এতিয়া খুব টাইট বিজি চিডিউল ইলেকশ্যন ডেট আহিছে আমি খুব আনন্দিত মইতো বিৰাট ফূৰ্তি পাই আছোঁ আপোনালোকে বেলেগ কথা কেতিয়া উলিয়াবই নালাগে বৰপং তাৰাপঙৰ ৰাস্তা হৈছে সেইটোতে নিউজত দেখুৱাই পেলাই এতিয়া ফূৰ্তি কৰি থাকিব লাগে লেট আছ এনজয় ইমান দিনৰ মানুহৰ এটা সপোন আজি 77 ইয়াৰ্ছ ইণ্ডিপেণ্ডেণ্ট তাৰপিছতে একটা ৰাস্তা পাইছে য'ত আজি কিবা ক্ৰাইম কৰিলে মানে পুলিচ যাব নোৱাৰে কিবা বেমাৰ হ'লে মানে হস্পিটেলত লৈ আহিব নোৱাৰে হস্পিটেল পাই মানে মানুহ মৰে তেনেকুৱা জায়গাত আমি ৰাস্তা দিছোঁ যাতে মানুহৰ অসুবিধাবিলাক দূৰ হয় চ' ইউ শুড ফ'কাছ অন দ'জ মেটাৰ অলছ' বেয়া যেতিয়া কাম নহয় তেতিয়াতো খুব নিউজ পোৱা যায় যেতিয়া কাম আৰম্ভ হৈছে তেতিয়া পজিটিভলি ল'ব লাগে খালি দা ধৰা কৈ থাকিলে হ'ব নেকি দাটোতো ধৰাই আছে শুকাই আছে চিন্তা কৰিব নালাগে দা ধৰাত এতিয়া চাব চেণ্টাৰ বনি আছে এইটো নিউজটো বনাইছে নেকি আপোনালোকে বনাইছে নে নাই বনোৱা ক'ত বনাব আপোনালোকে নোহোৱাটো দেখাই থাকিব হোৱাটোও দেখাবি কেতিয়াবা মানুহেতো গম পাব লাগে কাম কিমান হৈছে নাই হোৱাটোতো চবেই জানে হোৱাটো দেখাবি দা ধৰাত এতিয়া চাব চেণ্টাৰ হৈ আছে 52 লাখ টকা দি পেলাই আমি কাম আৰম্ভ কৰিছোঁ দা ধৰাত 2টা ব্ৰিজ আমি চেংচন দিছোঁ ইলেকশ্যনৰ পিছতে টেণ্ডাৰ হ'ব এইটো বছৰতে কাম আৰম্ভ হ'ব আজি আমি দা ধৰালৈকে ৰাস্তাটো কিমান আছে ছাৰ্ভে কৰি মোৰ আৰু 2 বছৰ আছে এইটো সমষ্টিত তো গতিকে তেতিয়ালৈকে যদি মই দি যাব পাৰোঁ আই উইল বি দ্য হেপিয়েষ্ট পাৰ্চন দলামাৰাৰ পৰা তাৰাপঙত যেটো 35 কিলোমিটাৰ এপ্ৰক্সিমেটলি এইটোৰ কাৰণে আমি RIDFত এপ্লাই কৰি থৈছোঁ SOPDত এপ্লাই কৰি থৈছোঁ নৰ্থ ইষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ নেচিডত কৰিছোঁ NRDSত মই এপ্লাই কৰিছোঁ 5টামান স্কিমত মই এপ্লাই কৰি থৈছোঁ কোনোবা এটা যোনটো আগত আহিব তাতে আৰম্ভ কৰিম আমিতো কষ্ট কৰিব পাৰোঁ এপ্লাই কৰিব পাৰোঁ খুজিব দিয়া মালিকটোৰ ওপৰত না দিলিয়া যেতিয়া মালিকে দিব আমি বনাম এতিয়া মালিকে ভাল পাইছে বৰপং তাৰাপং নৰেন্দ্ৰ মোদী ডাঙৰীয়া ডনাৰ মিনিষ্ট্ৰীক কৈ পেলাই আমাৰ ৰাস্তা চেংচন কৰি দিছে তেনেকৈ আকৌ দিব আমি লাগি থাকিম না এৰি নিদিয়েতো আমাৰ কনষ্টিটুৱেঞ্চিৰ মানুহ ভোট দিলেও নিদিলেও গোটেই কনষ্টিটুৱেঞ্চিৰ দায়িত্ব মোৰ আছে বৰপং তাৰাপঙত আমি 0 ভোট পাইছিলে একটাও ভোট পোৱা নাছিলে তথাপিও তাত কাম কৰিছোঁ ৱাই দিছ ইজ আণ্ডাৰ মাই কনষ্টিটুৱেঞ্চি 2016 ইলেকশ্যনৰ এটাও ভোট পোৱা নাই কিন্তু এইটো মানুহক আমি গালি পাৰিছে নেকি যে ভোট দিয়া নাই মই কাম নকৰে কিন্তু মোৰ ইণ্টাৰেষ্ট হৈছে তাতে ট্ৰাক লৈ পেলাই গৈছে মই কৈছোঁ য'তে ভোট নিদিব তাতেহে কাম কৰিম উল্টাহে কথা হৈ গৈছে এতিয়া তাতে ৰাস্তা চেংচন গড অলছ' হেল্প মি হয়নে নহয় চিফ মিনিষ্টাৰো কৈছে নাই মমিনৰ আইডিয়া ঠিক আছে ভোট নোপোৱা জেগাতে কাম কৰ
জিকিলে জিকিবি হাৰিলে হাৰিবি আকৌ কৰি থাক কিন্তু বেলেগ জেগাততো মোক ভোট দিছে হয় নাই আই এম ফৰ্চুনেট এনাফ মই লাকি যে ভোট নিদিয়াকৈ জিকি আহি পেলাই বেলেগৰ ভোট লৈ জিকি আহি ভোট হাৰা জেগাত মই কাম কৰি আছোঁ এইবিলাক মানুহ কিমান এতিয়া একদিন কান্দিব এইবিলাক মানুহে আমাক আৰলেং পাৰক কৈ পেলাই ভোট নিদি পেলাই 0 ভোট আমাৰ বুথ কমিটি সভাপতিও দিয়া নাই কিন্তু ওৱান ডে দে উইল ক্ৰাই ইহঁতৰ ভোট নিদিয়া জেগাত মই ৰাস্তা দি দিছোঁ তাতে আমি হস্পিটেল দিছোঁ এইবাৰ তাৰাপুঙত তাতে আমি কাৰেণ্ট দিছোঁ ঘৰ দিছোঁ হয় নে নহয় ৰেচন কাৰ্ড আহিছে চবটোতো মই কৰিছোঁ অন্যায় কৰা নাই মোক কিমান অন্যায় কৰি থাকিব লেট দেম ডু বাট আই উইল ৱৰ্ক এজ এ MLA হোৱাট ইজ মাই ৰেছপনচিবিলিটি আই ন' গোটেই বোকাজান কনষ্টিটুৱেঞ্চিৰ 1,50,000 ভোটাৰৰ মই মালিক মই গাৰ্জেন মালিক বুলি নকওঁ আই এম গাৰ্জেন তো গতিকে সেই গাৰ্জেন হিচাপে আই হেভ দ্য ৰেছপনচিবিলিটি টু ৱৰ্ক ফৰ দেম ভোট দিছে নিদিছে কোনোবা মানুহে বেয়া বুদ্ধি শিকাই দিছে ইন'চেণ্ট পিপুলতো কি আছে ভোট দিয়া মানুহবিলাকৰতো দুখ নাই কোনোবা লিডাৰ গৈছে মমিন বেয়া আমুক বেয়া কৈ দিছে এহঁতে কৈছে সঁচা মোকতো দেখা নাই সেইকাৰণে ভোট দিয়া নাই কিন্তু আমি যাইছে দেখিছে 2021 তাতে আমি জিকিছে হয় নে নহয় ডেট ইজ এ ট্ৰান্সফৰ্ম পিপল আণ্ডাৰষ্টেণ্ড মি মোক বুজি পাইছে কেনেকুৱা মানুহ এতিয়াতো চবফালে ভোট নিদিবি বুলি ক'লে মানুহটো আপোনাক খেদিব আপুনিও যদি নিউজ বনাই কৈছে দা ধৰাত কাম হোৱা নাই এইটো বিজেপিক ভোট নিদিবি মমিনক ভোট নিদিবি বুলি ক'লে আপোনাকে খেদিব কাৰণ কেনেকৈ মৰম কৰিছোঁ ক'ত কাম কৰিছোঁ সেইটো দেখিছে হয়নে নহয় ব্ৰিজ হ'ব এতিয়া ৰাস্তাও আমি ট্ৰাই কৰি আছোঁ হস্পিটেল হৈ আছে তাত জল জীৱন মিছনৰ কাম চলি আছে এই জংঘল আপুনি যাবচোন মোৰ লগত কেতিয়াবা জংঘলত সোমাই পেলাই ভাল লাগিব পানীৰ কাম কৰি আছোঁ আমি তাত এতিয়া টাৱাৰ দিছোঁ আমি ৰং টেকে নিচিনা যোৱা জেগাতে এতিয়া কাৰেণ্টৰ এইটো জিঅ' টাৱাৰ পায় আগতেতো আমি ইয়াত থাকোঁতে ভয় লাগে কোনোবা ফালে ইয়াতে মাৰি দিলেতো খবৰো নাপাব এতিয়াতো জিঅ' টাৱাৰ লগে লগে গম পাই যায় এইদিনা এইটো মাৰ্ডাৰ ৰেপ কেছ হৈছে মইতো লগে লগে গম পাইছোঁ লগে লগে SP-ক ফোন কৰিছে মানুহ পঠিয়াইছে কালপ্ৰিটটো এৰেষ্ট কৰিছে হয়নে নহয় প্ৰম্পটলি মই গম পাইছোঁ উইদিন 2 আৱাৰ্ছত মানুহ হেৰি কৰিছোঁ আৰু ইয়াৰ স্থানীয় মানুহ মোক হেল্প কৰিছে ধৰিবলৈ কাৰণে তাৰপিছত মানুহ গৈ পেলাই কাজিয়াকো মানে কি থানা ঘেৰাও কৰিছে মই ফোনত লগাই পেলাই ৰিকুৱেষ্ট কৰি দিছোঁ যে নকৰিবি কি কৰিব লাগে মই কৰিম আই উইল টেক একশ্যন একৰ্ডিং টু ল' হায়েষ্ট পানিছমেণ্ট এইটো কালপ্ৰিটে পাব গতিকে আপোনালোকে থানা ঘেৰাও কৰিব নালাগে অলৰেডি কালপ্ৰিট হেজ বিন বুকড এনেকৈ ধুনীয়া হৈছে কামবিলাক এতিয়া টাৱাৰ লৈ পেলাই মোবাইলটো আপুনি চলাই থাকিব আৰু আমাক গালি পাৰিছে কাম নাইবা বুলি ক'লে কেনেকৈ হ'ব হয়নে নহয় ঠিক আছে